ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026ত মেট্ৰিক পৰীক্ষা দিব গৈ আছা তেওঁলোকৰ বাবে আজি আমি দুটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো। তো আজিৰ ভিডিঅ'ত তোমালোকক আমি জনাব গৈ আছো যে তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ ৰুটিন তোমালোকৰ কেতিয়া প্ৰকাশ পাব। আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক আমি ডিটেইলছত জনাব গৈ আছো। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে ভালকে বুজি পাবা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, যে তোমালোকে এনেকা নিচিনা ইম্পৰ্টেণ্ট আপডেটবোৰ সদায় পাই থাকা। তো এতিয়া তোমালোকৰ মেইন টপিকলৈ আহো, যে তোমালোকৰ মেট্ৰিক 2026ৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব, লগতে তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব। তো তাৰ কাৰণে তোমালোকে এইবাৰ 2025ৰ মেট্ৰিক পৰীক্ষাৰ যোনখন ৰুটিন, সেই ৰুটিনখনলৈ তোমালোকে চাব লাগিব। তো তোমালোকে ইয়াতে দেখিবলৈ পাইছা 2025ৰ মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিলে ফেব্ৰুৱাৰী 15ৰ পৰা। তো তোমালোকৰ প্ৰথম দিনাই আছিলে ইংলিছৰ এক্সাম। 2025ৰ মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছিলে ফেব্ৰুৱাৰী 15ৰ পৰা। তো তোমালোকৰ কিন্তু 2026ৰ মেট্ৰিক পৰীক্ষাও এনেকা নিচিনা ডেটতে হ'ব, ফেব্ৰুৱাৰী 10 টু ফেব্ৰুৱাৰী 15ৰ ভিতৰতে তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষাও ষ্টাৰ্ট হ'ব। তো 2025ত ষ্টাৰ্ট হৈছিলে 15 ফেব্ৰুৱাৰীৰ পৰা। তো তোমালোকৰ 26ৰ মেট্ৰিক পৰীক্ষাও 10 ফেব্ৰুৱাৰী টু 15 ফেব্ৰুৱাৰীৰ ভিতৰতে ষ্টাৰ্ট হ'ব। বিশেষকৈ তোমালোকে এক্সপেক্ট কৰিব পাৰা 13 বা 14 ফেব্ৰুৱাৰীৰ পৰা 2026ৰ মেট্ৰিক পৰীক্ষা। তাৰপিছত তোমালোকৰ ৰুটিন কেতিয়া প্ৰকাশ পাব 2026ৰ মেট্ৰিক পৰীক্ষাৰ। তো তোমালোকে যদি 2025ৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনখন চোৱা, তাতে তোমালোকে তলতে দেখা পাবা যে তোমালোকৰ 2025ৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন কিন্তু 2024ৰ 22nd অফ নৱেম্বৰতে প্ৰকাশ পাইছিলে। তো সেম তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষা 10 টু 15 ফেব্ৰুৱাৰীৰ ভিতৰত ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ ৰুটিন প্ৰকাশ পাব 2025ৰ নৱেম্বৰতে। তো নৱেম্বৰ এনেকা নিচিনা ডেটতে তোমালোকৰ প্ৰকাশ পাব, কিন্তু একজেক্টলি কোনটো ডেটত প্ৰকাশ পাব এতিয়া ক'ব নোৱাৰি, কিন্তু তোমালোকে এক্সপেক্ট কৰিব পাৰা 20 টু 25 নৱেম্বৰৰ ভিতৰতে তোমালোকে ৰুটিন পাই যাবা 2026ৰ মেট্ৰিক পৰীক্ষাৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এই দুটা ইম্পৰ্টেণ্ট আপডেট আছিলে আজিৰ ভিডিঅ'ত। আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট। আৰু যদি তোমালোকে কিবা ডাউট থাকে 2026ৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে, তোমালোকে কমেন্টছত জনাবা, আমি তোমালোকৰ কমেন্টছবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। আশা কৰো ভিডিঅ'টো বহুত হেল্পফুল। তো ভিডিঅ'ত লাইক এটা কৰি দিবা, লগতে আমাৰ চেনেলত নতুন হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাচিং।